hard to breathe, but that's alright. Hush. ৰাম কালি এটা শব্দত প্ৰকাশ কৰা কেইটামান পঢ়িব দিছিলোঁ পঢ়িলানে হয় ছাৰ পঢ়িলোঁ তেতিয়াহ'লে প্ৰশ্ন সোধোঁ আৰু ন ঠিক আছে সোধক ছাৰ তেনেহ'লে কোৱা বেছি জনা লোকক কি কয় জানুৱাৰ ছাৰ বিশেষভাৱে অজ্ঞ ব্যক্তি বিশেষজ্ঞ ছাৰ এইবোৰ কি উত্তৰ দিছা তুমি হ'ব বাৰু বেলেগ সুধিছোঁ ৰ'বা ভাত খাবৰ বাবে পেটটো কুটকুটাই থকা ভাকুত কুট ছাৰ উফ আচ্ছা কোৱাচোন ভাত খোৱা মানুহ ভতুৱা কোৱা বাৰু ঘূৰি ফুৰা মানুহ ঘূৰণীয়া ছাৰ তুমি দেখোন মহান পণ্ডিত আচ্ছা কোৱাচোন পত্নীৰ কথা মতে নচা পতি নাচপতি ছাৰ হে ভগৱান আৰু সুধিছোঁ ৰ'বা মূৰত চুলি নথকা লোক মুকলিমূৰীয়া ছাৰ ঘড়ী পিন্ধা মানুহ ঘৰিয়াল ঘড়ী নিপিন্ধা মানুহ অঘৰী তুমি বাক্য ৰচনাকে কৰাচোন বাৰু ডলাৰ বগৰী সৰুতে আমি ডলাৰ বগৰী চুৰ কৰি খাইছিলোঁ পানীৰ তলৰ কাঁইট পানীৰ তলত কাটি থাকিলে জোতা পিন্ধি সোমাব লাগে তুমি হিয়ানদাবু সন্ধি কেতিয়া হৈছিল তাকে কোৱাচোন ছাৰ মই নাজানো কিয় ছাৰ মই তেতিয়া জন্ম হোৱা নাছিলোঁ ছাৰ যোৱা যোৱা তুমি পাবজিকে খেলাগে যোৱা থেংক ইউ ছাৰ বাই বাই